ঘৰলৈ আহিলে মাজে সময়ে দেউতাই কয় যাচোন চাহকাপ বনাগে, বহুত ধুনীয়াকৈ বনাবি। এয়া মই চাহ বনাইছোঁ আৰু এফালে গাখীৰ গৰম হ'বলৈ দিছোঁ। আৰু মায়ে এয়া জ্বলাবতা, আমাৰ বাৰ ল'ৰা এটা জন্ম পাইছিলে, সেয়াহে গাঁৱত জ্বলাবতা বিলাবলগীয়া হয়। আৰু মায়ে মোনা এখনতে জ্বলাবতাখিনি ভৰাবলৈ লৈছে, কাৰণ এতিয়া এঘৰ এঘৰকৈ দিবগৈ। আৰু এয়া ভাইটি, দাদাৰ ল'ৰা ছোৱালী জ্বলাবতা বিলাবলৈ গ'ল। এতিয়াও আহিছোঁ বাৰীখনলৈ বুলি। এয়া আমাৰ ঘৰৰ পিছফালে নেমু লাগিছে। ঘৰৰ যদি এনেকৈ বস্তু লাগি থাকে ভৰ্তি হৈ মনটোৱে ভাল লাগে, নহয়নে? আৰু এতিয়া সোমালোঁ গোহালি ঘৰত আমাৰ গৰুকেইজনী চাবলৈ। এই দুটা হ'ল টিকলি টিকলি পোৱালি আমাৰ, আৰু দেউতাই গাখীৰ খীৰাব লৈছে। আৰু এজনী গাখীৰ খীৰোৱা হৈ গ'ল, আৰু এইবাৰ নেক্সটজনী খীৰাব লৈছে। আৰু এতিয়া আহিছোঁ মই আমাৰ পুখুৰী পাৰলৈ বুলি। পুখুৰী পাৰখননো কি হৈ আছে এবাৰ চাই আহোঁগৈ। আৰু এয়া পুখুৰী পাৰতো লাগিছে নেমু, আৰু এইবোৰ ভাতকেৰেলা গছ হয়, লগা নাই বাৰু এতিয়ালৈ। আৰু এইবাৰ জানেনে আমাৰ এজোপা ৰবাব টেঙাও লাগিছে পুখুৰী পাৰত। ঘৰৰ বস্তু থাকিলে মনটোৱে বহুত বেছি ভাল লাগে। আৰু এতিয়া এয়া মই ওলালোঁ তেজপুৰ যাবলৈ বুলি। আজি ভিডিঅ'টো ইমান হ'লে, আজিলৈ আহিছোঁ।